Hi guys, welcome to my YouTube channel. এই ভিডিওটো যোগেদি মই কিছুমান অতি ইম্পৰ্টেণ্ট ৰচনাৰ নাম কম যিবিলাক অন্যান্য বছৰত আহি গৈছে আৰু এইবাৰ অৰ্থাৎ 2023 হ'বলগীয়া Hslc এক্সামৰ বাবে অতি ইম্পৰ্টেণ্ট। গতিকে যদি ভিডিওটো ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিওটোলৈ আগবাঢ়ো। ইয়াৰ প্ৰথম ৰচনাটো হৈছে তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক। এইটো অতি ইম্পৰ্টেণ্ট ৰচনা যেটো 2001, 2004, 2006, 2009, 2011, 2014 আৰু 2020 আহিছিল। গতিকে যিসকলৰ এইটো ৰচনা পঢ়া হৈছে তেওঁলোকৰ বাবে অতি ভাল খবৰ আৰু যিসকলে পঢ়া নাই তেওঁলোকে এই ৰচনাটো চাই ল'ব কাৰণ এইটো 2023 অহাৰ অতি সম্ভাৱনা আছে। ইয়াৰ পিছৰটো হৈছে বিজ্ঞানৰ অৱদান। এইটো অতি ইম্পৰ্টেণ্ট ৰচনা। গতিকে তোমালোকে এইবোৰ চাই ল'বা, এইবোৰ অহাৰ সম্ভাৱনা অতিকৈ বেছি। 3 নম্বৰটো হৈছে লাচিত বৰফুকন। 4 নম্বৰটো হৈছে টেলিভিছন বা দূৰদৰ্শন। এইটো অতি ইম্পৰ্টেণ্ট ৰচনা, এইটো অহাৰ সম্ভাৱনা আছে। ইয়াৰ পিছৰটো হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। এইটো অতি ইম্পৰ্টেণ্ট ৰচনা যেটো 2013, 2016, 2018 আৰু 2022 আহিছিল। গতিকে এইবাৰো অহাৰ সম্ভাৱনা আছে। ইয়াৰ পিছৰ ৰচনাটো হৈছে অসমৰ বানপানি। এইটো অতি ইম্পৰ্টেণ্ট ৰচনা যেটো প্ৰায় আহি থাকে। গতিকে যিসকলৰ এইটো এতিয়ালৈকে পঢ়া নাই তেওঁলোকে এইটো পঢ়ি ল'ব কাৰণ এইটো অহাৰ সম্ভাৱনা অতি বেছি আছে। ইয়াৰ পিছৰটো হৈছে বাতৰি কাকত। এইটো চাই ল'বা তোমালোকে ভালদৰে। ইয়াৰ পিছৰটো হৈছে তোমাৰ জীৱনৰ লক্ষ্য বা মোৰ জীৱনৰ লক্ষ্য হিচাপে লিখিব লাগে আমাক। গতিকে এইটো তোমালোকে চাই ল'বা। ইয়াৰ পিছৰটো হৈছে কৰোনা মহামাৰী। এইটো অতি ইম্পৰ্টেণ্ট ৰচনা হ'ব পাৰে। ইয়াৰ পিছৰটো হৈছে ছাত্ৰৰ কৰ্তব্য। এইটো অতি ইম্পৰ্টেণ্ট ৰচনা। এইটো 2013 আহিছিল। গতিকে এইকেইটা হৈছে মোষ্ট ইম্পৰ্টেণ্ট ৰচনা। গতিকে তোমালোকে এইবোৰ চাই ল'বা। যদি ভিডিওটো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।